মহাকাশৰ পৰা ভাৰত দেখিবলৈ কেনেকুৱা পৃথিৱীলৈ ঘূৰি অহাৰ পিছত প্ৰথমবাৰৰ বাবে ক'লে সুনীতাই ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছেও 286 দিন মহাকাশত কটোৱাৰ পাছত পৃথিৱীলৈ ঘূৰি আহি মহাকাশৰ পৰা ভাৰত দেখিবলৈ কেনেকুৱা এনেধৰণৰ প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয় উত্তৰ আহিল উৎকৃষ্ট আচৰিত 8 দিনীয়া মহাকাশ অভিযানত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ প্ৰায় 9 মাহ কটোৱাৰ পিছত তেওঁ পৃথিৱীলৈ উভতি আহে এই 9 মাহত তেওঁ বহুবাৰ ভাৰতৰ ওপৰেৰে পাৰ হৈ গৈছে মহাকাশৰ পৰা ভাৰতৰ ৰূপ কেনেকুৱা বুলি সোধাত সুনীতাই কয় ভাৰতক অতি আচৰিত ধৰণে দেখা গৈছিল আমি প্ৰতিবাৰেই হিমালয়ৰ ওপৰেৰে যোৱাৰ সময়ত ব্ৰুছে কিছুমান ছবি তুলিছিল সঁচাকৈয়ে ভাল লাগিছিল বৰ্তমান নাছাৰ ক্ৰু কোৱাৰ্টাৰত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা আৰু অন্যান্য শাৰীৰিক পৰীক্ষা চলি আছে মহাকাশৰ পৰা উভতি অহাৰ পিছত সোমবাৰৰ বাবে প্ৰথমবাৰৰ বাবে সুনীতাই নিজৰ অভিজ্ঞতাৰ কথা ক'লে সুনীতাই কয় যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকাৰ সময়ত ভাৰতৰ ৰঙীন ছবিবোৰ তেওঁৰ ওপৰেৰে পাৰ হৈ যোৱাৰ সময়ত তেওঁ আচৰিত হৈছিল গুজৰাট আৰু মুম্বাইৰ কথাও ক'লে মহাকাশৰ পৰা তাত থকা ভূপ্ৰকৃতি কেনেদৰে সলনি হয় সেয়া দেখি তেওঁ আচৰিত হৈছিল উপকূলৰ কাষেৰে মাছ ধৰা জাহাজৰ বিষয়েও তেওঁ কয় সুনীতাই কয় যে মহাকাশৰ পৰা ভাৰতক দিনত যিমান ভাল দেখা যায় ৰাতিও সিমানেই ভাল দেখা যায় নিউজ ডেস্ক ৰিপোৰ্ট নিউজ এড আছাম